নমস্কাৰ সকলোকে, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে বাৰু চাউল ধোৱা পানীখিনি চাউল ধুই পেলাই দিয়ে নেকি? যদি পেলাই দিয়ে তেতিয়াহ'লে আজিৰ পৰা আৰু নেপেলাব। চাউল ধোৱা পানীখিনি কিন্তু বহুত কামত আহে। প্ৰথম কামত আহে আপোনালোকৰ যদি স্কিনৰ সকলো ধৰণৰ সমস্যা, স্কিনত পিম্পলছ ওলোৱা, ৰিংকলছ পৰা, স্কিন কোচ খাই যোৱা, স্কিনৰ খজুৱতি কিবা যিবোৰ তেনেকুৱা মানে ধৰক প্ৰব্লেম থাকে স্কিনৰ, আপোনালোকে কি কৰিব, চাউল ধোৱা পানীখিনি প্ৰথমতে দুবাৰ ধুই ল'ব চাউলখিনি। 3 নম্বৰ বাৰ যিখিনি পানী ওলায় সেই পানীখিনি আপোনালোকে কি কৰিব, এটা বটলত ভৰাই ফ্ৰিজত থৈ দিব। আৰু সেই পানীখিনি আপোনালোকে নিতৌ মুখত স্প্ৰে কৰাৰ দৰে লগাবচোন। দেখিব আপোনালোকৰ স্কিনৰ প্ৰব্লেম সকলো দূৰ হৈছে। দ্বিতীয়তে আপোনালোকৰ ঘৰত থকা পাচলিত দিব পাৰে পানীখিনি, আৰু ফুলতো দিব পাৰে। আৰু তৃতীয়তে কি কৰিব পাৰে, আপোনালোকে চুলি ধুবলৈ ব্যৱহাৰ কৰিব পাৰে। মই এইকেইটা কথা নিজে প্ৰমাণ পাইছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ চুলি সৰা সমস্যাখিনি বহুত কমিছে যেতিয়াৰ পৰা মই চাউল ধোৱা পানীয়ে চুলিখিনি ধুবলৈ লৈছোঁ। আপোনালোকে চাউল ধোৱা পানীখিনিত আপোনালোকে কি কৰিব, চেম্পু পেকেটটো মিহলাই ল'ব। মিহলাই লৈ চুলিখিনি ধুব। তাৰপিছত ঠাণ্ডা পানীৰে ধুই দিব চুলিখিনি। দেখিব আপোনালোকৰ চুলিৰ বহুত সমস্যা কমি গৈছে। চুলি সৰাটোও কমিব, আৰু চুলি বোলে পকাটোও বোলে কমে বুলি মই শুনিবলৈ পাইছোঁ। কিন্তু মোৰ চুলি সৰা সমস্যাটো কিন্তু কমিছে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে, আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, লগ পাম অন্য এটা ব্লগৰ সৈতে।